মানুহৰ কাম কথা ওম প্ৰকাশ নাথ আবৃত্তিকাৰ ঋতুমণি নাথ গগৈ। এয়াই মানুহৰ কাম নহয়, এনেকুৱা কাম মানুহে নকৰে। এয়াও মানৱীয় পৈশাচিক কৰ্ম। ভুল কৈছা তোমালোকে। এনেকুৱা নিচ আৰু জঘন্য কাণ্ড কেৱল মানুহে কৰিব পাৰে, কাৰণ মানুহে সকলো কাম কৰিব পাৰে। মানি ল'ব পৰা নাই? তেন্তে চোৱা বুৰঞ্জীৰ পাত লুটিয়াই। অতীতে দিব সাক্ষী ইহুদী নিধন যজ্ঞৰ গছে পাতে শুনা বৰ্তনা মানৰ আক্ৰমণৰ। হিটলাৰ মানুহ আছিল, আৰু মানুহ আছিল মানবোৰ। জয়াৰ তেজেৰে জেৰেঙা ৰঙালী কৰা চাউদাব মানুহ আছিল। মানুহ আছিল 1919 জালিবান বালাবাগৰ নৰমেট যজ্ঞ পতা জেনেৰেল ওডাইৰো। আৰু মানুহ হয় জানা, মৰণ কাতৰ চিৎকাৰ আওকাণ কৰি কাৰ্বি পাহাৰত টাঙোন আৰু গোৰ ঘোচাৰে দুখন বুকুৰ স্তব্ধ কৰা দুঠেঙীয়াবোৰ। সঁচাকৈ মানুহেই কৰে এনেকুৱা নাৰকীয় কাণ্ড। ঈশ্বৰৰ সৃষ্টিক লজ্জান্বিত কৰা এয়াই মানুহৰ কাম, কাৰণ মানুহে সকলো কাম কৰিব পাৰে।